এতিয়া বাজিছে আপোনাৰ মৰ্ণিং 5:30 আৰু আমি উঠিছোঁ। আজি বহুতখিনি দিনটোত কাম আছে, তো আপোনালোকক দেখুৱাই থাকিম কি কি হয়। আপোনালোকে বাহিৰত দেখিব পাব, ৰবক দেখুৱাইছোঁ। বাহিৰত কি কি হয় দেখুৱাই দিছোঁ। বেছি পোহৰ হোৱা নাই, অলপ হৈছে। আজিকালি সোনকালে পোহৰ হয়, তো বাকীবিলাক শুইয়ে আছে। মই এতিয়া পাকঘৰত, নতুন ভিডিঅ' আপলোড হৈ গ'ল, নিজৰ ভিডিঅ' নিজে চাই আছোঁ। বাচন ধুব আছে মৰ্ণিঙত, এতিয়া চব ধুই কৰি লৈ ওলাই দিম আমি। मॉर्निंग मॉर्निंग गर्म पानी, इतना गर्म थोड़ी खाएंगे भाई। बस थोड़ा नेमू दे दो जा। नेमू दी खाले अपना अलग ভাল मॉर्निंग मॉर्निंग। তো গাইস আমি এটা যাব ওলাইছোঁ। আজি অলপ ঘৰুৱা বস্তু কিনিব লগা আছে, বিছনা চকী টেবুল এনেকৈ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। আজি দুখন বাইক যাব, সেয়া সোনোদাহত যাব ওলাইছে, গৈ থাকক। গাইছ নগাঁৱত ভিৰ চাওক আপোনালোকে, ইমান ভিৰ। সদায় ধৰে, এখন উঠিলে ভাঙিয়ে যাব। মই তো গাইছ আমি মৰ্ণিং ভাতটো বনোৱা নহ'ল, ইয়াৰ পৰা গৈহে বনাম। চ' পৰঠা এটা খাই লওঁ বুলি ভাবিলোঁ। তো নাইটিংগেলত আহিছোঁ আমি। হা, কোনোবাই যদি ইয়াত আহিছে কমেণ্ট কৰি জনাব আগতে। এই চব আহে খেলে ইয়ালে পালে पूरा का पूरा खाली। मॉर्निंग टाइम है तो खाली है बहुत सारा, हमें खास है कस्टमर। एया बाइकार चल और एया भगवत खाब लैसे। भगवत कले बरे एने भक्त चरा বুলি ক'ব লাগিব। আপোনালোকে ভিতৰত মানে কিটচেন, দাদাহঁতো ভাত খাব আহিছে। তো গাইছ আমি আহি পাই গ'লোহি বিছনা দোকান, দেখিব পাইছে। বাকী আপোনালোকক দেখুৱাম এতিয়া কিমান হয় দাম দামবিলাক। দাদা বিছনা চাব লাগিছিল, 4 ফুটি এখনত ন। তো গাইছ এখন দোকানত ইমান ষ্টকত নাই বোলে, তো ষ্টকত নাই, সেই আমাক কালাৰটো বেলেগ লাগিছিল। চ' বেলেগ এখন দোকানত যাওঁ ৰ'বক। পাইছে কিমান চকী টকী আছে, ভিতৰতো গুদাম আছে, তেওঁলোকৰ গুদামৰ ভিতৰত লৈ যাওঁ আপোনালোকে ইয়াত কিনিব পাৰিব। ডাইৰেক্ট মৰিগাঁও চেণ্টি গেটৰ পৰা লেফ্ট চাইডে সোমাই আহিলে কলঙৰ ওচৰতে, দলঙৰ ওচৰতে। ধীৰে ধীৰে চলো ভাই, হয়তো গিজ যাওগে। চকী দেখিব পাইছে, ধ্যানৰ ভিডিঅ'তে এটা দেখিব পাব আপোনালোকে। নাছিল এইখন, এনেকুৱা এখনে নিছিলে। সেইখনতকৈ এখনৰ দাম কম। দাদাক কৰিলে গম পাম। এডাল আগত দনডাল গৈছে, এখনত লৈ গৈ গ'লে মজা পাম। জনী ভাইহঁতক মাতিব লাগিব ভিডিঅ' বনাবলৈ। বহুত মাল আছে দাদাহঁতৰ ষ্টকত, এইবিলাক দেখিব পাইছে আপোনালোকে।
চকী চকী কিছু এইবিলাক গেমিং চেয়াৰ আছে। এনেকুৱা নালাগে, ডিজাইন দিব, এনেকুৱা থাকাই কুচন এইবিলাক। যি বিচাৰে মানে চব পাব। গাইছ আমি অলপ চাই লওঁ। আপোনালোকে একাল ষ্টিলৰ বিচনাও আছে ইয়াত। ষ্টিলৰ লৈ বেছি আৰাম পাব, কপাই থাকিব পাৰিব আপোনালোকে। চকী তো গাইছ এতিয়া আমি আহিছোঁ টেবুল এখন ল'বলৈ। টেবুলৰ দাম দৰ চাওক আপোনালোকে কেনেকুৱা হয়। ভাই কোনখন ধ্যান ল'ম বা কেনেকুৱা ল'ম এইবিলাক অথনি ভাইক সুধি আছে ন। দাদা চিনি পাইছে? আহি গৈছোতো, আহিম বুলি কয়। এইখনেই আছে নে আৰু বেলেগো আছে? কোনটো এইটো? এখনে আছেগৈ ন? বাৰু ৰ'বক এবাৰ সেইপিনে চাই আহোঁ, যদি নহয় এখনকে লৈ যাম আৰু। গাইছ এইবিলাক দেখিব পাইছে ইয়াত টেবুল এইবিলাক মিডিয়াম এখন লৈ যোৱা ভাল, ইজি হ'ব নহয় জানো? তাকে ইয়াত দাম দৰবিলাক কৈ দিওঁ। এইবিলাক এই ধ্যান প্লেন এখন ল'ম, এইখনতে মজা, এখনতে মজা। এনেই এইগাল এনেকৈ ওপৰতে কভাৰ চভাৰ ইমান নালাগে আমাক ফেচিলিটি। দাদা টেবুল লাগিছিল। মাই গড, এইটো কমাবগৈ দে সিহঁতে। এইখন দাদা 1500 তাত 700 দিয়ে। 20 টকা টমটম ভাড়া কৰা হৈছে, লৈ গৈছে এতিয়া। দাদাই 20 টকাটো ল'বই। আৰু কোনোবাই টেবুল চকী কিনিলে ইয়াতে আহিব পাৰে দাদা ঠাইত। মালিকক আছে ইয়াতে, কম দামত পাব। তো গাইছ এতিয়া আমি গৈ আছোঁ চুলি কাটিবলৈ। আৰু এইটো মোৰ নিউ লুক, আৰু এটা লুক দিব গৈ আছোঁ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাবা আপোনালোকে। আৰে ইতনা খাৰাপ মত মাৰো ভাই, চলিয়ে শুৰু কৰোঁতে হে। আমি আহি পাই গ'লো চুলি কাটাবলৈ। আগতে আমি কাটো চাহিলত বা এনেকৈ নিউ মেট্ৰত কাটো। আজি এখন নতুন এখনত ট্ৰাই কৰিব বিচাৰিছোঁ। নাম চাম নাই, আপোনাৰ পিক দেখিলে গম পাব। দেখিয়ে এখনতে কাটাম এতিয়া। অলপ দেখুৱাম আৰু কেনেকুৱা হয়, লুক কি দিয়ে এতিয়া ঠিক নাই আৰু। গাইজ এতিয়া আমি গৈ আছোঁ এটা মুগা শিল্প কেন্দ্ৰলৈ। আপোনালোকক চেষ্টা কৰিম দেখুৱাবলৈ, ভিতৰত সোমাব দিয়ে নে নাই এই ভিডিঅ'টো চাই। আমি ৰেল লাইন পাই গ'লোহি। নহয় টেম্পু ভণ্টিহঁত গৈ আছে। এইপিনে ডাইৰেক্ট খেলা সোমোৱাই নাই, এইটোৱে খাদী সোমোৱাই ল'ব। গাইজ আমি পাই গ'লো বৰ্তমান খাদী উদ্যোগ। ডাইৰেক্ট সোমোৱাই লৈ যাওঁ আপোনালোকৰ খাদী উদ্যোগৰ ভিতৰলৈ। দেখিব পাইছে মানে চুনচান দেখা পালোচোন। ৰ'বক গাইজ কি হ'ল কি, ইয়াত মানে সোমাবলৈ পাৰ্মিশ্যন লৈ আহিব লাগিব। আমি সোমাইছিলোঁ, গান মাৰিলে আমাৰ লবাই উলিয়াই দিছে।
একো নাই মানে ভিডিঅ'কেইটা কাটি দিলোঁ কি পাৰ্মিশ্যনটো যেতিয়া আমি লৈ আহিম তেতিয়াহে আমাক সোমাব দিব আৰু ভিডিঅ'টো বনাব তেতিয়া পাৰিম। পাৰ্মিশ্যন মানে কি আমি ওচৰ পাজৰ সুধি কৰি আহিছিলোঁ, এনেকৈ নহ'ব। DC অফিচৰ পৰা পাৰ্মিশ্যন লাগিব লাগিব। কেতিয়াবা আপোনালোকক দেখুৱাম আন এটা ভিডিঅ'ত। এতিয়া বাহিৰৰ পৰিৱেশটো চাওক আৰু ভিতৰত সোমালে কটি মাৰিব। এইবিলাক বিচনা আনিলোঁ আজি, চকী টেবুল চেবুল এইবিলাক লৈ আহিছোঁ আজি। এইবিলাক ফিটিং কৰিব আছে, সেইটো মই আজি ফিটিং কৰিম। অৱস্থা এনেকৈ হৈ থৈছে, জীৱ বস্তু য'ত ত'ত পেলাই। তো এতিয়া গা পা ধুই ল'ব লাগিব। চুলি তুলি কাটি আহিছোঁ, গা পা ধুই লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। যেতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ, তো কি কি বস্তু লওঁ মানে দোকান এখন চাইছোঁ বা কি দোকান। তো সদায়তো মানে পইচা হাতত নাথাকে না, চ' আজি বাকী দোকানখন বনোৱাৰ কথা আছে। চ' লেটছ গো। বাকী দিয়ে নে নাই এতিয়া আমাক, ফাৰ্ষ্ট আহিছোঁ নে কি কয় দেখা যাব। ভিডিঅ' মে বনে ৰহিয়ে। छोड़ेंगे কোনে এই অৰ্ডাৰ দিছিলোঁ যে ঘৰত আজি হোম ডেলিভাৰী দিয়ে বাইক গম পাইছা? অঁ চৰি। তো গাইজ ফাইনেলি আমি ৰুম আহি পালোহি। দেখিব পাইছে বিলাহী টপ, সেয়া মানে মাছৰ তৰকাৰী হ'ব। মাছ মাংস আজি দুইটা চলিব। মানে মাংস আছে, মানে মাংসটো দেখুওৱা নাই আপোনালোকক। বিলাহী টপ হৈ আছে, মানে ভাত বহাই দিয়া আছে। আৰু উলংগ মানুহ এজন, এইবিলাক নহয় এইবিলাকে এইটো দেখাই দিয়া নাই। এইটো এডাল কণ্টেণ্টত আহিলে এফালে বনি আছে ধুনীয়াকৈ ভাতটো, আৰু এফালে বিলাহী টপ মাছৰ তৰকাৰী হ'ব এইটো। তো গাইজ ভাবিলোঁ কি ভাত পানী হোৱালৈকে আমি গোটেইকেইটা আছোঁ, বিচনাখন ঠিক কৰি লওঁ, ফিটিং কৰি লওঁ। আপোনাৰ দিনততো টাইম নহ'লেই আনি থৈ দিলোঁ, বাকী এতিয়া ফিটিংটো কৰি লওঁ।
তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দিনটো কথাখিনি চাই যদি আৰাম পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব এতিয়া শুই দিওঁ আৰু